हेलो फ्रेंड्स, गुड मॉर्निंग। स्वागतम जनाइছোঁ আৰএন ব্লগলৈ। আৰু পকেটত পইচাও নাই। মই গৈ আছোঁ চেগুনবাৰী খোজকাঢ়ি। তেনেহ'লে আহক যাওঁ চেগুনবাৰী। এয়া মাৰ্কেটা বজাৰ। আৰু এতিয়া ৰাতিপুৱা টাইমত ইমান এটা বজাৰ চজাৰ খোলা নাই, অটো চটো ইমান নাই। মার্কেটে অটো স্ট্যান্ড আর এইফালে যায় টল বাজার। বজাৰ গোটেই ঠাণ্ডা হৈ আছে, কাৰণ কালি পুৰা তামাম বৰষুণ দিলে, ধাৰাসাৰ বৰষুণ দিছে কালি। সেইটো কাৰণে আজি বজাৰত ইমান মানুহ নাই। আৰু এয়া আছে STC বাছ ষ্টেণ্ড। বাছ এতিয়া বৰ্তমান এখনো নাই, ৰাতিপুৱাই ওলাই গ'ল। এয়া চব্জি হেৰি খুলিছে বজাৰ। আৰু লেফ্ট চাইডে যোনটো ৰাস্তা গৈছে সেইটো যায় নামটকলৈ। এইফালে যায় নামটক। আৰু এয়া হৈছে দিহিং গেষ্ট হাউচ। আৰু মই ডেইলি ভিডিঅ' আপলোড কৰিব পৰা নাই, কাৰণ মোৰ লগত চাইকেলো নাই, বাইকো নাই। খোজকাঢ়ি বনাব লাগিব, সেইকাৰণে বেছি এতিয়া দূৰো যাব নোৱাৰোঁগৈ। চেগুনবাৰীটো মাৰ্কেটাই হৈ গৈ, সেইটো কাৰণে আজি বতৰো ভাল কৰিছে। কালি বনাম ভাবিছিলোঁ, কিন্তু বহুত বৰষুণ, বনাব নোৱাৰিলোঁ। আজি ৰ'দ দিছে কাৰণে ইয়াত আজি বনাইছোঁ। খোজকাঢ়ি এতিয়া বৰলাম তিনিআলি পামগৈ। ভাগৰো লাগিছে, গৰমো লাগিছে, কিন্তু উপায় নাই, যাবতো লাগিবই। আৰু এটা ডাঙৰ কথা কি, মোৰ ঘৰত কাৰেণ্ট নাই। মই মোবাইল চাৰ্জ দিবলৈ হ'লেও চেগুনবাৰী যাবই লাগিব। দিনটোত এবাৰ যাবই লাগিব চেগুনবাৰী, কাৰণ নগ'লে নহ'ব। সিংৰা বনি আছে ইয়াত, গৰম গৰম সিংৰা।
আৰু এই আমাৰ মালিক আহিব বৰলাম তিনিআলিত, ইয়াতে চাহ তাহ খাব পাব, সকলোখিনি পোৱা যায় ইয়াত। আৰু এইফালেদি যায় তল বজাৰ আৰু এইফালে যায় দেওমালি। আৰু এয়া হৈছে বিয়া ভৱন। বিয়া ভৱন মানে ওপৰত লিখা আছে কংগ্ৰেছ ভৱন বুলি। এফালে আছে বিয়া ভৱন, এফালে আছে কংগ্ৰেছ ভৱন। আৰু এয়া প্ৰতিমূৰ্তি শ্বহীদ বিৰছা মুণ্ডাৰ। এইখন হৈছে ব্ৰিজ। আৰু এইখন হৈছে আপোনালোকৰ ট্ৰেইন ব্ৰিজ। পানী অৱশ্যে কমিলে এতিয়া নদীত, নহ'লে পানী বহুত আছিলে। আৰু এয়া মাছ মাৰি আছে নদীত। এখন পাৰ্ক, ধুনীয়া পাৰ্ক, গৰমত আহি বহিবলৈ ধুনীয়া লাগে। গৈ আছোঁ কাৰণ দুজন মানুহ আহিছে কাম কৰাকৈ, সিহঁতৰ কামখিনি দেখুৱাই দিওঁ, তাৰপিছত আকৌ মালিকৰ ঘৰলৈ যাম। দেখা পাইছে গাড়ী বঢ়িয়া আছে। পাপু আছনে? এইটো আমাৰ পাপু, এইটো না মোক তোকেহে দৰকাৰ। এয়া পাপুৰ দোকান। আমাৰ পাপুৰ তাত সকলোখিনি বস্তু পোৱা যায়, একদম জাতিৰ পৰা লৈ। এয়া পাপু বহি আছে আৰু ইয়াত গিলাচ, বাতি, কলহ, জাপি, শৰাই, চাদৰ, মেখেলা, পাটৰ কাপোৰ সকলোখিনি এইখন দোকানত পোৱা যায়। এয়া চাব পাৰে, চবফালে সজাই থোৱাই আছেগৈ মোৰ পাছফালে। আৰু পাপু এইখনতো বন্ধ কৰি থৈ দিছ চাগে ন? ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট যোগে জনাব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকন বটনটো দবাই দিব, যে নেক্সট ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ ওচৰলৈ ন'টিফিকেশ্যন যায়। ধন্যবাদ।